হাতী মানুহৰ সংঘাতৰ কথা মানে নকলেও হ'ব। আজি গোৱালপাৰা জিলাত বিশেষকৈ আমাৰ লক্ষীপুৰ, গোৱালপাৰা, কৃষ্ণাই আৰু ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত একেটা দিনত একেলগে বিভিন্ন ঠাইত মানে হাতীৰ জাকে মানে সন্ত্ৰাস চলাই আছে। শেহতীয়াকৈ যোৱা এই মাহৰ ভিতৰত লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত মানে 2 এদিনৰ অন্তৰে মানে মানুহ এই বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'বলগীয়া হৈছে। যোৱাকালি ৰাতিও মানে লক্ষীপুৰ এই বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ টিকিৰিপাৰা গাঁৱত মানে বনৰীয়া হাতীয়ে ইফালে বতাহ বৰষুণ আৰু সেই সময়তে বনৰীয়া হাতীৰ বৃহৎ জাকে মানে ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে, খাদ্য সামগ্ৰী ধান চাউল খাই। তো এই ক্ষেত্ৰত আপুনি ৰাভা আশ্ৰমৰ যি মনোনীত সদস্য, আপুনি কি ক'ব? নমস্কাৰ। ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদৰ মাননীয় চিফ ছাৰৰ যিটো নিৰ্দেশনা, সেই নিৰ্দেশনা মৰ্মে আমি যিহেতু মানে বনৰীয়া হাতীৰ এই ক্ষতিগ্ৰস্ত আছে, এই ক্ষতিগ্ৰস্তসকলক আমি একেবাৰে বিশেষকৈ মানে দিব নোৱাৰিলেও কিছু সকাহ দিয়াৰ কাৰণে আমি এটা প্ৰয়াস কৰিম। কেনেধৰণৰ এইটো সাহস দিয়া যাব তেওঁলোকক সেইটো মই এতিয়া ক'ব নোৱাৰিম। পৰ্যায়ক্ৰমে আমি এনেধৰণৰ দুৰ্যোগ, হাতী মানুহৰ সংঘাত এইটো চলি আহি আছে আজি কেইবছৰৰ পৰা। তো এনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হ'বৰ কাৰণে আমি কি পন্থা ল'ব লাগিব, এই কাৰণে আমি কিছু চিন্তা কৰিব লাগিব। অসম চৰকাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ, এনেধৰণৰ হাতী মানুহৰ সংঘাতত বহু মানুহৰ জীৱন ধ্বংস হৈ গৈছে, বহু পৰিয়াল উচন হৈছে আৰু তেওঁলোকক অসম চৰকাৰে মানে কিছু সাহাৰ্য দি তেওঁলোকক উৎসাহিত কৰাৰ লগতে তেওঁলোকক যাতে ভৱিষ্যত সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে, এনেধৰণৰ চিন্তা চৰ্চা কৰিব লাগে। আৰু ৰাভা আশ্ৰমৰ ফালৰ পৰাও মই মনোনীত সদস্য হিচাপে এই ক্ষতিগ্ৰস্ত ৰাইজক কি দিব পাৰোঁ সেইটো মই আজি ক'ব নোৱাৰোঁ, কিন্তু মোৰ আপ্ৰাণ এটা চেষ্টা থাকিব এই ৰাইজক সকাহ দিবৰ কাৰণে মই যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম। ধন্যবাদ।